নমস্কাৰ বন্ধু বান্ধৱী তথা আত্মীয় স্বজন মই মোৰ চেনেল ডি হোম বনানিজ ফেমিলিলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আপোনালোক নিশ্চয় কুশলে আছে। আজি 2025 বৰ্ষৰ শিৱৰাত্ৰি। আপোনালোক সকলোলৈ শিৱৰাত্ৰিৰ আন্তৰিক শুভেচ্ছা জনালোঁ। শিৱৰাত্ৰি বুলি সকলোৱে ব্ৰতত আছে, গতিকে ব্ৰতৰ খাব পৰা আৰু পূজাভাগ দি উঠি খাব পৰা এটা সম্পূৰ্ণ নিৰামিষ ৰেচিপি বনাবলৈ লৈছিলোঁ। তাকে ভাবিলোঁ আপোনালোকৰ ওচৰতো শ্বেয়াৰ কৰোঁ। ৰেচিপিটো তেনে সাধাৰণ। আগৰাতি মগুমাহ অকণমান তিয়াই থৈছিলোঁ, তাকে কুকাৰত নিমখ দি 2টা চিটি মাৰি ল'লোঁ। পূজা বুলি মই কেৰাহীত তেল নিদি ঘি দিছোঁ। তাতে দিছোঁ তেজপাত এটা, জিৰা অকণমান আৰু লগতে সৰহকৈ আদা থেতেলিয়াই দিলোঁ। এইখিনি অকণমান ভাজি ল'ম। লগতে দিছোঁ 2টা জলকীয়া কাটি। এইখিনি অকণমান আধা ভজা হোৱাৰ লগতে দি দিলোঁ মই সিজাই থোৱা মগুমাহখিনি। মগুমাহখিনি সিজাওঁতে যিহেতু নিমখ দিছিলোঁ, এতিয়া আৰু নিমখ নিদিওঁ। ইয়াতে অকণমান দিছোঁ হালধি আৰু অকণমান পানী দিছোঁ। অকণমান লৰাই উঠি ইয়াতে কাটি দিলোঁ টুকুৰা টুকুৰিকৈ কটা বিলাহী আৰু অকণমান ধনিয়া অকণমান সৰহকৈ দিছোঁ। এয়া মোৰ সম্পূৰ্ণ নিৰামিষভাৱে বনোৱা মগুমাহৰ ঘুগুনি হৈ গ'ল। ইফালে ঘুগুনিৰ লগত খাবলৈ আটাৰ পুৰি বনাম। আটাখিনি গৰম পানীৰে মাৰি ল'লোঁ, নিমখ অকণমান দিছোঁ জোখমতে। লগতে ভাবিলোঁ ঘৰৰে ধনিয়া আছে যিহেতু অকণমান ধনিয়াও দি দিওঁ। লুচিখিনি খাবলৈ অলপ বেলেগ হ'ব আৰু দেখিবলৈও ভাল লাগিব। ধনিয়া দিয়াৰ বাবে লুচিকেইখন সঁচাকৈ খাবলৈ ভাল হৈছিলে। পিছে ধনিয়া দিয়াৰ বাবে চাগে ভালদৰে লুচিখিনি কিন্তু ফুলি নুঠিল। যা হওক খাবলৈ খুব ভাল হৈছিলে। অৱশ্যে লুচিখিনিও মই ঘিতহে ভাজিছোঁ, তেল দিয়া নাই। পূজা বুলি ঘৰৰ থাপনাতে শিৱ বাবালৈ শৰাই এখন আগবঢ়ালোঁ। ৰাতিপুৱাৰ পৰা যিহেতু একো খোৱা নাই, এতিয়া এইখিনি নিৰামিষভাৱে বনোৱা ঘুগুনি আৰু লুচিৰে ব্ৰত ভাঙিবলৈ লৈছোঁ। খাবলৈ বৰ সোৱাদ হৈছিলে। আপোনালোকেও নিশ্চয় এনেদৰে বনাই খাব। ঘি খাই ভাল পোৱাসকলে ইয়াতে অকণমান ঘিউ দি দিব পাৰে। মোৰ ছোৱালীয়ে খাবলৈ ভাল পায় বাবে তাইক অকণমান দি দিলোঁ। ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। আজিলৈ ইমানে। শুভ শিৱৰাত্ৰি।